অলপ বাহিৰত আহি যে এইটো ভিডিঅ' বনাই আছো। আজি মই এটা অলপ গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছো যে আমাৰ সকলোৰে মোবাইলত থকা এটা অপচন যেটো হল IMEI। এই IMEI নম্বৰ আমাৰ সকলোৰে মোবাইলত থাকে। এই IMEI নম্বৰটো কি কামত আহে আজি মই ভিডিঅ'টোত আপোনালোকক কম। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি যাব পাৰে। তো আহক আৰম্ভ কৰো। প্ৰথমতে IMEI ফুল ফৰ্ম হল ইন্টাৰনেশ্যনেল মোবাইল ইকুইপমেন্ট আইডেন্টিটি। এইটো কি কামত আহে জানেনে আপোনালোকে? এইটো কামত আহে যদি আপোনালোকৰ মোবাইল বা আনকো কিবা ধৰণৰ লেপটপ বা টেবলেট হওক কিবা যদি চুৰি হৈ যায় সেই IMEI নম্বৰটো তেতিয়া কামত আহে। কেনেকৈ কামত আহে মই কৈ আছো। এই IMEI নম্বৰটোৰ সহায়ত আপোনালোকৰ যদি মোবাইলটো কেতিয়াবা হেৰাই যায়, আপোনালোকে মোবাইলটো ক'ত আছে পাব পাৰে, বা কেতিয়াবা আপোনালোকে যদি মোবাইলটো ক'ৰবাত থৈ যদি পাহৰি যায় যে মোবাইলটো আমি ক'ত থৈছো পাহৰি গৈছো, তেতিয়াও আপোনালোকে এই IMEI নম্বৰৰ সহায়ত মোবাইলটো বিচাৰি উলিয়াব পাৰে। কেনেকৈ পাৰে মই এতিয়া আপোনালোকক সকলো কথা ডিটেইলত বুজাই কৈ আছো। ধৰি লওক আপোনাৰ হাতত থকা যেটো স্মাৰ্টফোন আছে, স্মাৰ্টফোনটো কিবা কাৰণত হেৰাই গ'ল আৰু এই মোবাইলটো আপুনি বিচাৰি পোৱা নাই, তেতিয়াহ'লে আপুনি এটা লগালগ কাম কৰিব। আপুনি গুগলত যাব। গুগলত গৈ আপুনি এন্ড্ৰইড ডিভাইচ মেনেজাৰ আছে যেটো এন্ড্ৰইড ডিভাইচ মেনেজাৰ বুলি তাত লগ ইন কৰা থাকিব। সেই তাত এন্ড্ৰইড ডিভাইচ মেনেজাৰত আপোনালোকে ক্লিক কৰিব আৰু তাত গৈ আপোনালোকৰ যেটো জিমেইল আছে তাত জিমেইলটো খোল খাব আৰু আপোনালোকৰ যেটো IMEI নাম্বাৰ আছে সেই IMEI নাম্বাৰটো আপুনি তাত মাৰি দিব আৰু আপোনাৰ যেটো ফোন আছে, যদি ফোনটো আপোনাৰ নেটৱৰ্ক পোৱা ঠাইত আছে, যদি কোনোবাই যদি এনেই যদি হেৰাই গৈছে, তেতিয়া যদি আপোনাৰ ফোনটো নেটৱৰ্ক পোৱা ঠাইত আছে তেতিয়াহ'লে আপোনাৰ মোবাইলটো অনলাইন দেখাব আৰু মোবাইলটো ক'ত আছে আপোনালোকে বিচাৰি উলিয়াব পাৰিব। যদি কিবা কাৰণত আপোনাৰ মোবাইলটোত নেটৱৰ্ক নাহে বা আপোনালোকৰ মোবাইলটো যদি কিবা কাৰণত চোৰে লৈ গৈ মানে চিমখন উলিয়াই পেলাই দিয়ে, কিন্তু তেতিয়া আপোনাৰ নিশ্চয় ভয় থাকিব যে আপোনালোকৰ যিবোৰ ডাটা আছিল বা যিবোৰ ইম্পৰ্টেণ্ট মেছেজ আছিল বা যিকোনো নিজৰ ইম্পৰ্টেণ্ট বস্তু থাকে মোবাইলত, সেইবোৰ যদি আপোনালোকৰ বেলেগে পাই যায় তেতিয়াতো কথাটো ভাল নহ'ব। কিন্তু আপোনালোকে এই যেটো এন্ড্ৰইড ডিভাইচ মেনেজাৰ আছে তাত গৈ আপোনালোকে সেই মোবাইলটোত আপোনালোকে লক লগাব পাৰিব আৰু আপোনাৰ মোবাইলটো সেভ হৈ থাকিব। কিন্তু যদি আপোনাৰ মোবাইলটো পায় তেতিয়াহে কিন্তু আপোনাৰ মোবাইলটোত কোনেও চাব নোৱাৰে। কিন্তু তাৰ পিছত আৰু এটা অপচন আছে, যদি আপোনাৰ মোবাইলটো একেবাৰে পোৱাৰ চান্স নাথাকে তেতিয়াহ'লে আপোনালোকে আপোনাৰ লগৰ যেটো মোবাইলৰ ডাটা আছিল সেই ডাটাটো এন্ড্ৰইড ডিভাইচ মেনেজাৰত গৈয়ে IMEI নম্বৰটোৰ সহায়ত আপোনালোকে গোটেই ডাটা ইৰেজ মাৰি দিব পাৰিব, অৰ্থাৎ মোবাইলটো ৰেষ্টৰ মাৰি আপোনালোকে দিব পাৰিব, যাৰ ফলত আপোনালোকৰ একো ডাটাই যোনে মোবাইলটো লৈ যায় তেওঁ একো ডাটা আপোনালোকৰ পাব নোৱাৰিব। এতিয়া মই কৈ আছো এই IMEI নম্বৰটো আপোনালোকে ক'ত পাব। এই নম্বৰটো আপোনালোকৰ মোবাইলৰ বাকচত থাকে, মোবাইলৰ বিলখনত থাকে। যদি আপোনালোকৰ একো নাই তেতিয়াহ'লে আপোনালোকে মোবাইলত *#06# মাৰি দিয়ক আৰু লগে লগে IMEI নম্বৰটো আহি যাব। কিন্তু যদি আপোনাৰ মোবাইলটো কিবা কথাত হেৰাই গৈছে আৰু আপুনি IMEI নম্বৰটো নাজানে, তেতিয়াহ'লে আপোনালোকে আৰু এটা কাম কৰিব পাৰে। সেইটো হ'ল গুগল ডেশবৰ্ড বুলি এটা ৱেবছাইট আছে, তাত গৈ আপোনালোকে ক্লিক কৰিব আৰু আপোনাৰ যেটো জিমেইল আছে সেই জিমেইলটো সাইন ইন কৰি দিয়ক আৰু লগে লগে ওলাই পৰিব যে আপোনাৰ মোবাইল সিমখন বা আপুনি কি এই জিমেইল একাউণ্টটো কোন মোবাইলত ইউজ কৰিছে, কোনটো মোবাইলত ইউজ কৰিছে আৰু সেই মোবাইলটোৰ IMEI নম্বৰটো কি। গতিকে এতিয়া মোবাইল হেৰালে কোনো টেনচন নাই। আপোনালোকৰ যদি মোবাইল হেৰাই গৈছে, মোবাইলটো যদি পোৱাৰ কোনো আশা নাই, তেতিয়া আপোনালোকে ইয়াত বহি আন এটা মোবাইলেৰে আপোনাৰ সেই মোবাইলটোত লক লগাব পাৰে। লগা হ'লে আপোনালোকে সেই মোবাইলটোৰ যিবোৰ ডাটা আছিল অল ডাটা আপোনালোকে ইৰেজ মাৰি দিব পাৰে। যদিহে মোৰ এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানে। থেংক ইউ।